নিজকে ডিব্ৰুগড়ৰে বাসিন্দা বুলি প্ৰমাণিত কৰিবলৈ ময়ো ওলালো এই মেলাখনলৈ বুলি। বতৰ যিহে ঠাণ্ডা কৰিছে, ঘৰৰ পৰা কেনেও হিলিবলৈ মন নাযায়। তথাপিও এই মৰ ঠাণ্ডাক আওকাণ কৰি আমি গ'লো ইক'টুৰিজম এণ্ড কালচাৰেল ফেষ্টিভেললৈ। ভিতৰলৈ আহি চকু ফুৰাই আমি দেখোঁ বিভিন্ন ধৰণৰ দৰ্জাত ওলোমোৱা হেংগিং বেল, বিভিন্ন ধৰণৰ নেক পিচেছ আৰু এই ক্লে পট্ৰিটো। লংপি পট্ৰি। এই পট্ৰিটো বোলে 30% ক্লে আৰু 70% পাথৰেৰে নিৰ্মিত। তাৰ লগতে আছে বেলেগ বেলেগ ধৰণৰ এফৰ্ডেবল পাৰ্চ, পাউচেছ আৰু বাস্কেটছ। এফৰ্ডেবলৰ লগতে বহুত চকুত লগাও। তাৰপাছত এইফালে আছে বিভিন্ন ফ্লেভাৰৰ জুচ, আচাৰ আৰু বেলেগ বেলেগ ধৰণৰ কাপোৰ যেনে পিয়ৰ টছ, নুনি কটন, পিয়ৰ এৰীৰে বনোৱা মেখেলা চাদৰ, শ্বল, গামোচা ইত্যাদিবোৰ। তাৰ উপৰিও এইদৰে পইচা লগোৱা নেক পিচ, বেলেগ বেলেগ নেকলেছৰ ছেট আৰু বেলেগ বেলেগ চাইজত আপোনালোকৰ মন পচন্দৰ বাবে খুকুৰিও আছে। এফালে খোৱা লোৱাৰ লগতে আন কেইখনমানো ষ্টল আছিল যিকেইখন মই দেখাবলৈ নোৱাৰিলোঁ আপোনালোকক, কাৰণ আমি যিটো টাইমত গৈছিলোঁ সেই টাইমত সেই ষ্টল কেইখন খোলাই নাছিলে। আজিলৈ পিছে আহিছোঁ দেই, বাই।